हेलो मरমৰ বন্ধুসকল আজি মই আছো মানে আহোমৰ আমাৰ ইয়াতে মানে আহোমৰ নহয় যে আহোমৰ বুঢ়া গোঁহাইবিলাকৰ বংশালী পাতিছে বংশালী আজি ফাৰ্ষ্ট ডে মানে আজি লাই খুঁটা মানে পাতিব তাহাঁতি স্থাপন কৰিব আৰু হেতু কাৰণে বুঢ়া গোঁহাইবিলাক আহিছে আৰু মই বুঢ়া গোঁহাই নহয় মই শ্ৰীং হয় মোৰ মা বুঢ়া গোঁহাই তো আমি সকলোৱে আহি পেলাই আজি ইয়াতে আছোহি মাহত অহা নাই আমি আহিছো ছোৱালীবোৰ আৰু আহি পেলাই মই এতিয়া বুঢ়া গোঁহাই সকলৰ মানে গোটেই ভিউবিলাক দেখাম আপোনালোকক মানে বস্তুবোৰ চাব আৰু ভিডিঅ'টো স্কিপ নকৰি চাই যাব ঠিক আছে ধন্যবাদ ইতিমধ্যে লখিমপুৰ ধেমাজি জিলাৰ পৰা অহা বাছসমূহ পাইছেহি অকল ধেমাজি আৰু লখিমপুৰ বুলিয়ে নহয় এই বুঢ়া গোঁহাই বংশাৱলীত পৃথিৱীৰ বিভিন্ন প্ৰান্তত থকা বুঢ়া গোঁহাই বংশধৰসকল আহি উপস্থিত হৈছেহি ইয়াৰ লগতে আপোনালোকক জনাওঁ যে আজি সদৌ বুঢ়া গোঁহাই বংশাৱলী 139তম শদিয়া অধিৱেশনৰ লাই খুঁটা স্থাপন কৰা হৈছে আৰু ইয়াৰ ঠাইডোখৰ হৈছে থাউমুং শদিয়াখোৱা গোঁহাই ক্ষেত্ৰ সদৌ বুঢ়া গোঁহাই বংশাৱলী সন্মানীয় সভাপতি চাও সুন্দৰ বুঢ়া গোঁহাই ডাঙৰীয়া আৰু তেখেতক সহায় কৰিব আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক ৰঞ্জন গোহাঁইদেৱে আৰু ইয়াৰ লগে লগে আমি সন্মানীয় সভাপতিক এখন আমাৰ গাই গামোচাৰে আমি সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু এই সম্বৰ্ধনা জনাব আমাৰ আদৰণি সমিতিৰ সভাপতি মনীন্দ্ৰ বুঢ়া গোহাঁই ডাঙৰীয়াই আৰু ধন্যবাদ আৰু ইয়াৰ লগে লগে সন্মানীয় সাধাৰণ সম্পাদক চাও ৰঞ্জন ডাঙৰীয়াকো এখন গামোচাৰে সম্বৰ্ধনা জনাব বিচাৰিছোঁ আৰু এই সম্বৰ্ধনা জনাব আমাৰ কেন্দ্ৰীয় উপ সভাপতি চাও গোপীনাথ বুঢ়াগোহাঁই ধন্যবাদ আৰম্ভ কৰিবৰ কাৰণে আমাৰ বংশধৰসকলক অনুৰোধ জনাইছোঁ আৰু ইতিমধ্যে বুঢ়া গোঁহাই বংশধৰসকল এনেদৰে সাজু হৈছে লাই খুঁটাটো স্থাপন কৰিবৰ বাবে এনেদৰে গায়ন বায়ন বজাই লাই খুঁটা স্থাপন কৰা হৈছে আৰু ইয়াৰ লগতে এটা প্ৰাৰ্থনাও কৰা হৈছে বংশধৰ এজনৰ ফালৰ পৰা আৰু মই আপোনালোকক তাৰ আগতে প্ৰাৰ্থনাটো শুনাৰ আগতে ক্ষমা প্ৰাৰ্থনা বিচাৰিছোঁ কাৰণ মই সম্পূৰ্ণ প্ৰাৰ্থনাটো আপোনালোকৰ ওচৰত দিব পৰা নাই মই তাৰ কিছু অংশহে আপোনালোকক দিছোঁ এয়া লাই খুঁটা স্থাপন কৰা হ'ল আপোনালোকে চাই লওক বুঢ়া গোঁহাই বংশধৰ পতাকাখন এনেদৰে ইমান ধুনীয়া লাগিছে নহয় দেখি চাওকচোন रानी पान আৰু ইয়াৰ লগতে আহাৰৰ যাৰ যোগাৰ কৰা হৈছে আৰু সেইটো কাৰণে এতিয়া বিলাহী কাটি আছে এইফালে আকৌ বুঢ়া গোঁহাই বংশধৰ কেইজনমানে বনোৱা কোনোৱা কামত লাগি আছে ৰান্ধনীশালত ক'ব লাগিব এতিয়া মাছ ফ্ৰাই কৰাত লাগিছে এয়া জলকীয়া আপোনালোকে চাই লওক সকলোবোৰ আৰু এইফালে মানে বুঢ়া গোঁহাই বংশাৱলী যেতিয়া অভিয়াছলি গাহৰিটো থাকিবই ধৈয়া আছে আৰু এইফালে আছে ভাতটো এইফালে ভাত বনাই আছে আৰু তাৰপাছত এইখিনি হোৱাৰ পাছত সকলোৱে খাব এয়া আমাৰ বংশধৰ মানে বুঢ়া গোঁহাই বংশধৰসকলে বনাই আছে বনোৱা কামত সকলোৱে ব্যস্ত হৈ আছে এইটো সময়ত এতিয়া আমি মানে কি হৈছে ভোক লাগিছে মানে কি তাত গাহৰি বনাই আছে তো অকণমান টাইম লাগিব খাবলৈ সেইটো কাৰণে আমি গাড়ীতে চবৰে মানে খোৱাত লাগিছোঁ এয়া গোটেইখিনিয়ে খানা খোৱা লাগিছোঁ চবকে দেখাই দে একবাৰ নিজকো দেখাই দে দেখাম আৰু
আৰু এতিয়া হৈছে আহাৰ গ্ৰহণ কৰা সময় সকলোৱে এনেদৰে আহাৰ খাইছে কিছুমানে বিলাইছে আৰু এয়া হৈছে বুঢ়াগোহাঁই বংশধৰসকল সকলোৱে একেলগে মিলি এসাঁজ খাইছে আৰু ধেমাজি লখিমপুৰৰ পৰা অহা লোকসকল ইতিমধ্যে যাবলৈ ওলাইছে আৰু মই কওঁ যে যদি ভিডিঅ'টোৰ জৰিয়তে কিবা ভুল হৈছে তেনেহ'লে মোক ক্ষমা কৰি দিব আৰু ধন্যবাদ মোৰ ভিডিঅ'টো এনেদৰে চাই থকাৰ বাবে।